নমস্কাৰ শেৱালি কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কচু ৰেচিপি এটা লৈ আহিছোঁ। কচু লৈছোঁ। এইখিনি কচু একে থুই কচু লৈছোঁ। এইখিনি কচু মই আজি পাতত দিম। সেইটো কাৰণে কি বস্তু লৈছোঁ আপোনালোকক দেখাম। এইফালে কচু থুই লৈছোঁ, এইফালে পানীত তিয়াই থৈছোঁ অলপ সময়, আৰু এইফালে মই এটা পিঁয়াজ, কেইটামান নহৰু, আৰু এইফালে মই জালুক মই ভালকৈ পিচি লৈ আপোনালোকক দেখাই আছোঁ। প্ৰথমতে মই এইখিনি কচুখিনি ভালকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পিছত মই কচুখিনি কাটি ল'ম। তো পূৰা থুই কচু লৈছোঁ। কচু পাতত দি পিটিকা কৰি খাই পাইছেনে আপোনালোকে জনাবচোন কমেণ্টত। এইখিনি অলপ মিহি মিহিকৈ কাটি লৈছোঁ। ইমানো মিহি নহয়, মিডিয়াম চাইজত কচুখিনি কাটি লৈছোঁ। এফুটামান মই নহৰু আৰু আদা দুডোখৰ লৈছোঁ। তাত মই মিক্সিত মাৰি ল'ম। এটা গোটা পিঁয়াজটো মই মিক্সিত মাৰি ল'ম। এইখিনি মাৰি কিনে পিচি ল'ম ভালকৈ। আৰু মই কেইটামান জালুক লৈছোঁ। জালুককেইটাও মই মিক্সিত মাৰি ল'ম। যিখিনি মই নহৰু আদা আৰু পিঁয়াজ লৈছিলোঁ তাৰ লগতে মাৰি ল'ম। এইফালে চোৱা, মই এইফালে কচু কাটি ল'লোঁ মিহি মিহিকৈ, আৰু এইফালে এটা মিডিয়াম চাইজৰ বিলাহী, কণ বিলাহী হ'লে ভাল হয়। মই এইটো ডাঙৰ বিলাহী লৈছোঁ, মোৰ ওচৰত কণ বিলাহী নাই। আৰু ইয়াত মই যিখিনি মিশ্ৰণ লৈছিলোঁ নহৰু আদা পিঁয়াজ আৰু জালুক কেইটামান লৈ মই পিচি লৈছোঁ। এটা পিঁয়াজ ইয়াত পিচি লৈছোঁ আৰু এটা মিহি মিহিকৈ কাটি লৈছোঁ। এইখিনি মই ভালকৈ পাতত বান্ধি ল'ম। মই কলপাতখিনি ধুই কেনে অলপ জুইত সেকি লৈছোঁ। জুইত সেকি ল'লে অলপ ভাল হয় পাতখিলা, নহবা ফাটি যায় কলপাতখিলা। সেইটো কাৰণে মই জুইত অলপমান সেকি লৈছোঁ। আপোনালোকেও সেকি ল'ব। প্ৰথমতে মই কাটি লোৱা মিশ্ৰণখিনি পাতত দিম। এইখিনি মোৰ কচুখিনি ভালকৈ মই পাতত দি লৈছোঁ। তাৰ ওপৰত মই বিলাহী দি দিম। এইখিনি মই বিলাহী দিছোঁ, এটা বিলাহী দিছোঁ। তাৰ ওপৰত মই যিখিনি পিচি লোৱা মিশ্ৰণখিনি দিছোঁ, নহৰু আদা পিঁয়াজ আৰু জালুক। আপোনালোকে জলকীয়া খাই যদি জলকীয়া দিব পাৰে, কেঁচা জলকীয়াও দুটা দি ল'ব পাৰে যদি জ্বলা খাই হ'লে। তাৰ ওপৰত মই এটা পিঁয়াজ কাটি লোৱা মিহি মিহি পিঁয়াজ, এতিয়া মই কচুখিনি কলপাতত ভালকৈ বান্ধি লৈছোঁ। কচুখিনি ভালকৈ কলপাতত বান্ধি ল'ব। ভালকৈ বান্ধি নল'লে ওলাই যাব। মই জুইৰ অঙঠাত দিছোঁ। আপোনালোকে হয়তো টাৱাটো সেকি ল'ব পাৰে। জুইত সেকি ল'লে বেছি ভাল হয়। মোৰ কচু পাতত দিয়া হৈ গ'ল। কচুখিনি ধুনীয়াকৈ সিজি আহিছে, আৰু এই পাতখিনি দেখিছে কি ধুনীয়াকৈ জ্বলি গৈছে, মানে ভিতৰখিনি ধুনীয়াকৈ সিজি গৈছে আৰু ধোঁৱা ওলাই আছে। চব গৰম। এতিয়া মই পাতখন খুলি কিনে চাম। এইখিনি মোক কচু পাতত দিয়া, আৰু এইখিনি মই ভালকৈ পিটিকি ল'ম। চোৱা কি ধুনীয়াকৈ সিজি আহিছে। এইখিনি ভালকৈ মই পিটিকি ল'ম। চোৱা মোৰ ইমান ধুনীয়া কচু পাতত দিয়া, আৰু ভালকৈ পিটিকি ল'ম। পুৰা গৰম হৈ আছে। অলপ মই ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হৈ মই পিটিকি ল'ম। চব মোৰ কচু পিটিকাখিনি হৈ গ'ল।
এয়া চাওক ইমান ধুনীয়া কচু পিটিকা আৰু আপোনালোকৰ যদি ভাল লাগিলে ৰেচিপিটো চাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ঘৰত এবাৰ ট্ৰাই কৰি চাব খুব ভাল হয় খাবলৈ